আজি ৰাতিপুৱা খুব সোনকালে উঠিছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি ভাবিছোঁ এটা ভ্লগ শ্বেয়াৰ কৰোঁ, মানে কি দেখুৱাম দিনটোত ভালদৰে নাজানো, কিবা দেখুৱাব পাৰিম নে, তথাপিও আৰম্ভ কৰি দিছোঁ। যিহেতু আৰম্ভ কৰিলেহে শেষ কৰিব পাৰি, সেইটো কাৰণে আৰম্ভ কৰি দিছোঁ। আজি আমাৰ আইতাহঁতে ফুৰিবলৈ যাব। ক'ত যাব কি কথা সেইটো মই নকওঁ, আইতাই ক'ব আপোনালোকক, আইতাৰ মুখেৰে শুনিব। আৰু লগতে আমাৰ মাহঁতো আহিব, মানে গোটেইখিনি দেখুৱাম আজি। কালি চাওক কৈ দিয়ক ক'ত যাব। মই নাতি জোঁৱাই ঘৰত প্ৰথম আৰম্ভণি। আজি গৈ কি কথা বতৰা হয়। ছোৱালী নাতি জোঁৱাই আকৌ ইয়াতে দুজনীয়ে থিয় হওক, ভিডিঅ' এটা কৰিছোঁ। আইতাহঁতে ওলালে যাবলৈ, মই এতিয়ালৈকে গায়ে ধোৱা নাই। আইতাহঁতক বিদায় দিহে গা ধুম। মানে মোৰ সেইফালে অকণমান কাম আছে, সেইখিনি কৰি মেলি আইতাহঁতেও যাব, তেতিয়ালৈকে মোৰ কামখিনিও হ'ব আৰু ময়ো গা ধুই আজৰি হ'ব পাৰিম। আইতাহঁতে যাব ওলাইছে। অঁ কেলৈ ধৰি আছে, পেলাই নিদিওঁ নহয়। হাই কৈ দিয়া, হাই। তাই টোপনিৰ পৰা উঠাই আনিছোঁ। হাই। এয়া এইফালে গাড়ী আহি গ'ল, মানুহ বেছি, সেইকাৰণে গাড়ীও বেলেগ ধৰণৰ ল'বলগীয়া হৈ গ'ল। হাই। আমাৰ ভুজিও গ'ল, টোপনি লাগিছে, টোপনি আহিছে, হামো লাগিছে। বোলা হামো দিব, হামো দিব, বোলা 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 বোলা। অ' খুব এতিয়া তাই ধুনীয়াকৈ শুই থাকিব, পূৰা তৎপত নোহোৱাকৈ শুব আৰু একেবাৰে দুপৰীয়াতে আমনি কৰিব খাবৰ বাবে। এয়া তাৰপিছত মই পেহীক অলপ খোপা বান্ধি দিছোঁ। বাকী আমাৰ বেকগ্ৰাউণ্ডবোৰ ইগন'ৰ কৰিব দেই, বহুত খেলি মেলি হৈ আছে। তাৰপিছত এজন দুজনকৈ মানুহবোৰ গাড়ীত যাব ধৰিলে। ইফালে মানুহজন দেখিলে নহয়, ইফালে আমাৰ পেহা আৰু এয়া হৈছে আমাৰ মৰমৰ পেহী। তাৰপিছতে পিছে পিছে দেখিছেনে নাই আইতাৰ যে কি ফূৰ্তি। ৰাতি জোঁৱাইৰ ঘৰত যাম বুলি বহুত দিন আগৰ পৰাই ফূৰ্তি আৰু প্লেনিং, মানে কি কি কৰিব, কি কি খোৱা বস্তু নিব, পিঠা লাড়ু। এতিয়া আইতাহঁতে ধুনীয়াকৈ গাড়ীত বহি লৈছে, লগতে আমাক বাই বাই দিছে পূৰা ফূৰ্তিত। আৰু তাৰপিছত পিছফালে দেখিছেনে নাই বহি লৈছে, আমিও বাই বাই দিলোঁ, ধুনীয়াকৈ বিদায় দি পঠিয়াই দিলোঁ। ইয়াৰ পিছতেতো নেক্সট আলহী আহিব, সেইটো কাৰণে অকণমান চাহ খাই লওঁ। অকল কাম কৰি থাকিলেই নহ'ব, পেটটো ভৰি থাকিব লাগিব, তেতিয়াহে কামত ইণ্টাৰেষ্ট আহিব। ইফালে সৰু সুৰাকৈ আলহীৰ কাৰণে যোগাৰ হৈ গ'ল। আলহী মানে বেলেগ নহয়, মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব গোটেইখিনি। আলহীৰ কাৰণে যোগাৰ কৰি আছোঁ পাকঘৰত। পেহীয়ে বনালে, মাংস বনালে, দালি, লগতে ভাজি, আৰু মই বনালোঁ আমৰ চাটনি। এতিয়াতো জানেই আমৰ চাটনি কিমান ভাল লাগে এইটো চিজনত। আমৰ চাটনি লগতে চালাড বনাই আছোঁ। এয়া আমাৰ পেহীয়ে বনাইছে মাংস। আমাৰ পেহীয়ে বহুত টেষ্টি মাংস বনায়, সেইকাৰণে আলহী আহিলে মানে মাংস বনোৱা পালটো মানে আমাৰ পেহীৰে। ময়ো বনাওঁ ঠিক ঠাক, বাট মই নিজে বনালে ইমান সোৱাদ নাপাওঁ, সেইটো কাৰণে। লগতে আছে ভেন্দি ভাজি। ভেন্দি ভাজি খাই কোনে কোনে ভাল পায় ক'বচোন, মোৰ পিছে ফেভৰেট। এয়া চাটনিটো আমৰ চাটনি মই যে কৈছিলোঁ। এতিয়া এইবোৰ কৰি লৈ অকণমান সময় মাহঁতৰ লগত বহোঁ, যিহেতু কৰি থাকিলে নহ'ব, আলহীকো সময় দিব লাগিব। পিছে আলহী কৈছোঁ, আলহী নহয় বাৰু দেই। এতিয়া আমাৰ আলহী অথনি আহি গ'ল, মই মাক দেখুৱাম ৰ'ব। মা ইমান লাজ কৰিছোঁ যে, কিয় কেনেকুৱা কৰিছে, চাও কৰিছে। মা কেমেৰাত ভাল নালাগে, এনেই ৰিয়েলতহে ধুনীয়া দেখি। এতিয়া পাপাক দেখাই আছোঁ। এয়া হৈছে মোৰ মৰমৰ পাপা। চাওক না, দেখিবলৈ কিমান বেছি হেণ্ডচাম। লাজ কৰে আকৌ কেমেৰাৰ আগত, হ'লেও অলপ চলপ প'ষ্ট দিয়ে। আৰু ইফালে আকৌ আমাৰ মাহঁতৰ লগত কোনে কথা পাতি আছে দেখিছেনে নাই, দুয়োজনী মা একেলগে, মানে দুই বিয়নী। কেমেৰা আৰু মানুহ। এতিয়া আমাৰ ছোৱালী এজনীক দেখুৱাইছোঁ ৰ'ব দেই, মই লাইটটো জ্বলাই দিওঁ। এইটো আমাৰ ছোৱালী। ক'ত আহিছ? মাহীহঁতৰ ঘৰত নহয়, মহাহঁতৰ ঘৰ নহয়। মাক মিছ কৰিছনে নাই? আই লাভ ইউ মা বুলি কৈ দে। মায়ে যেতিয়া ভিডিঅ'টো চাব তেতিয়া গম পাব। কৈ দে আই লাভ ইউ মা। অ' আৰু মোক চুমা তা। দাঁতটো লগাই দিছ। কি নাম ৰাখিছ? ধুনু। ওলে ধুনু বেবী।
এইবোৰ পিছে পৰ হৈ থাকিব। এতিয়া আকৌ পাকঘৰলৈ যাওঁ। এইফালে পেহীয়ে ভাজি আছে পাপৰটো ভাল লাগে ভাতৰ লগত খাই, হয়নে? মাংস ভাতৰ লগত বিশেষকৈ। ইফালে মই আমাৰ ছোৱালীজনীক ভাত খুৱাই দি আছোঁ। আগতে মই ঘৰত থাকিলে বাৰু তাইক প্ৰায়ে খুৱাই দিছিলোঁ। এতিয়া আহিলে লগ পালে খুৱাই দিওঁ আৰু। লগতে এয়া মা আৰু পাপায়ো ভাত খাব বহিলে। ভাতৰ লগতো কি আছিল মই আপোনালোকক কৈছোঁৱেই। ইফালে পাপাকো এবাৰ দেখুৱাই দিছোঁ। পাপাই মানে চাবলৈ লাজ কৰিছে কেমেৰাৰ ওচৰত। ভাতৰ লগত কি আছিল মই আপোনালোকক ফাইনেলকৈ দেখাই দিছোঁ ৰ'ব। এইফালে মাংস দুটা বাতি, এটা জ্বলা দিয়া, এটা জ্বলা নিদিয়া। জ্বলা দিয়াটো মোৰ কাৰণে, জ্বলা নিদিয়াটো মোৰ কাৰণে। মানে আমাৰ ছোৱালীজনী এৰিলে, তাই জ্বলা দিয়া খাব নোৱাৰে, সেইটো কাৰণে ময়ো সেইখিনি খাবলগীয়া হ'ল। লগতে আছিলে ভেন্দি ভাজি, চাটনি, পাপৰ আৰু ডিম ফ্ৰাই। ধুনীয়াকৈ এসাঁজ খালোঁ মাহঁতৰ লগত। আমি পিছে তলতে বহি খাইছিলোঁ। আমি প্ৰায় তলতে বহি খাওঁ, ওপৰত বহি খাই আমি ইমান ভাল নাপাওঁ। এতিয়া ভাত খাই উঠি তামোলখন খাই গৰুকো বোলো অকণমান দি থওঁ খাবলৈ। অঁ, মই কাটি থৈ দিছিলোঁ তামোল। চোফাৰ ওচৰতে ক'ৰবাত থৈছিলোঁ ব'লা। বৰ ৰ'দ আছে দেখোন ন? বৰ গৰম হৈ গৈছে ন গাটো? আয়ো গৰুক পানী খুৱাই আহিলোঁ। এতিয়া মই অকণমান মাৰ লগত কথা পাতি আছোঁ। অলপ বেছিকৈ সময় দিব পাৰিলে ভালেই বাৰু। পিছে মাহঁতে বেছি সময় থাকিব নোৱাৰিলে, যিহেতু ঘৰতো অকলশৰীয়া আৰু কোনো নাই তেনেকৈ। ভাত খালোঁ অথনি, তাৰপিছত মাহঁতৰ লগত কথা পাতিলোঁ। মা আৰু পাপাৰ মাজতে শুই পেলাই পূৰা কথা পাতিলোঁ কিবা কিবি মানে। আৰু ভাত পানীটো খালোঁ, দেখুৱালোৱে অথনি। তাৰপিছত এতিয়া মাহঁতে গ'ল। মোৰো অলপ কাম আছে, এতিয়া ৰুমটোৱে চাফা কৰিব লাগে। আগলৈ বা কি দেখুৱাব পাৰোঁ আৰু। গৰুও চাব লাগিব আজি, যিহেতু ঘৰত ককাও নাই, পাপাও নাই। সেইকাৰণে আজি সন্ধিয়া গৰুও আনিব যাবও লাগিব। তাকে আজি দেখুৱাম হা। অথনি গৰু পানী খুৱাই আহিলোঁ। ৰাতিপুৱাৰ পৰা মানে কামেই হৈ আছে আৰু আজি। বাৰু যিয়ে নহওক আৰু কামটো চলিয়ে থাকিব ন? ভিতৰত যা আৰু হওক। ইফালে আকৌ ৱেৰিঙৰ কামো চলি আছে, মানে একদম সাংঘাতিক কাম চলি আছে। ইফালে বহাগ শেষ হোৱাই নাই। আমাৰ কপৌ ফুল মৰহিলে বহুত কম সময় থাকে আৰু বেয়া লাগে। ইমান ধুনীয়াকৈ ফুলি ইমান কম দিনৰ ভিতৰতে আকৌ মৰহি যায়। সেইকাৰণে ভাল এপাহ লৈ লৈছোঁ মই। অলপ কেইদিনমান জীয়াই ৰাখিব পাৰিলে ভাল লাগিব। ৰুমতে গিলাচ এটা আছে, গিলাচটোৰ ভিতৰতে সোমাই থওঁ। এতিয়া মোৰ মৌকুঁৱৰী নাচৰ কথা মনত পৰি গৈছে। সৰুতে এনেকৈ নাচিছিলোঁ, খোপাত ফুল চুল মেৰিয়াই। এতিয়াহে নাই আৰু। কাম বন কৰি আজৰি হৈ বহিছোঁ এতিয়া। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব। ভিডিঅ'টো কণ্টিনিউ কৰিব মোৰ তাত মানে কোনো এনাৰ্জি নাই। ইফালে বতৰ পূৰা বেয়া কৰিছে। যাওঁ আৰু ভিতৰতো যাওঁ, আৰু ভিতৰত চাগে ৱেৰিঙৰ কাম হোৱাই নাই এতিয়ালৈকে। নেক্সট ভ্লগ বনালে মই আপোনালোকক দেখুৱাম বাৰু কি কাম হ'ল। আৰু ভিডিঅ'টো ইয়াতে এৰিছোঁ দেই। যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব, যাতে ন'টিফিকেশ্যনবোৰ পায় আৰু ভিডিঅ'টো চাব পাৰি ন। আজিলৈ আহিছোঁ, বাই।